আচলতে ইয়াত মই দেখিছে যে পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব 20 তাৰিখৰ পৰা এনেকুৱা কিছুমান ইছ্যু আছে যিবিলাক সম্পৰ্কত ফাইনেল আমি কথাখিনি অলপ অৱগত হ'ব লাগে, অৱগত হৈ ইয়াৰ ডিটেইলছ অলপ লাগে। আৰু লগতে কিছু সংগঠন আৰু লোকে লগ কৰাৰ কথা আছিলে, কিন্তু আপোনালোকে দেখিছে যে আমি অলপ বাহিৰত বিজি থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। সেইকাৰণে আচলতে মই লগ কৰাৰ কাৰণে আহিছোঁ। আৰু বিশেষকৈ আপোনালোকৰো বহুত দিনৰ পৰা আমাৰ লগ পোৱা নাছিলে, সেইকাৰণে এবাৰ ভাবিলোঁ যে পাৰ্লিয়ামেণ্টৰ আগতে এবাৰ নিশ্চয় চৰ্চা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ সমষ্টি নিৰ্ধাৰণক লৈ সমষ্টি নিৰ্ধাৰণক লৈ কোকৰাঝাৰ সমষ্টি হিচাপে এফালৰ পৰা কোকৰাঝাৰ আগতে 9খন ডিষ্ট্ৰিক্ট আছিলে। ইয়াত 2খন বা 3খন ডিষ্ট্ৰিক্ট কভাৰ হ'লে এইটো প্ৰশাসনিক হেৰিৰ পৰা এটা ভাল হয়। আৰু বিশেষকৈ BTC নন BTCটোৰ কাৰণে যথেষ্ট অলপ খেলি মেলি বা এনেকুৱা কথা আছে, সেইবিলাক ঠিকে আছে। কিন্তু তেওঁলোকে পলিটিকেল এটা মটিভেশ্যন লৈ কিনে যেনেকুৱা ধৰণে নিজৰ খেয়াল খুচি মতে সমষ্টিবিলাক কাটিছে, এইটো কিন্তু ঠিক হোৱা নাই। এইফালে আমাৰ কিছুতো ইয়াৰ পৰা বাদে গৈছে, এইফালে বৰপেটাৰ ভৱানীপুৰ চৰবক কাটি কিনে এটা সমষ্টি কৰিছে, তাতো নামলৈ খেলি মেলি এই সমষ্টিটো আকৌ বৰপেটালৈকে দিছে। কোকৰাঝাৰ সমষ্টি দি পিনে 9টা সমষ্টি পেলাই দিছে, তামোলপুৰ সমষ্টি আকৌ মানে দৰঙলৈ গৈছে। যে আমি আমাৰ দুখ বা হেৰি থাকিলেও যে নন BTC পাৰ্টটো যোৱাৰ তেওঁলোকৰ কাৰণে সুবিধা আছে, সেইটো এটা মানে হেৰি হৈছে। কিন্তু বাকী BTC পাৰ্টতো যিহেতু BTC এটা ৰাজনৈতিক ক্ষেত্ৰ হৈ পৰিছে, ইয়াত প্ৰায় পক্ষবিলাকে বিচাৰে যে ইয়াত কমচে কম নিজৰ শক্তিটো অলপ হেৰি হ'ব লাগে, বা BTCটো এটা সক্ৰিয় প্ৰশাসনিক টেৰিটৰী নিচিনা হৈ গৈছে। সেইকাৰণে ইয়াত কমচে কম 2টা সমষ্টি হ'ব লাগে, 2টা, এটা ৰিজাৰ্ভ হয়, এটা নন ৰিজাৰ্ভ হওক। আমাৰ তামোলপুৰত আকৌ এটা হৈছে যে তামোলপুৰ আগতে নন ৰিজাৰ্ভ আছিলে, এইটো আকৌ ৰিজাৰ্ভ কৰিবলৈ গৈছে। যে মই ভাবোঁ এই বিষয়বিলাক নিৰ্বাচন কমিশ্যনে এইটো নিশ্চিতভাৱে চোৱা ভাল। আৰু যদিহে এইটো ঠিকমতে নাচায়, তেতিয়াহ'লে আকৌ সেই প্ৰশ্নটোৱে আহিব যে আচলতে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হয় নে নহয়, তেওঁলোক স্বায়ত্ব মানে হেৰি ভাগিত হয় নে নহয়, এনেকুৱা ধৰণৰ কথাখিনি আহিব। এইফালে আপুনি ডিমৰীয়া দেখিছে, ডিমৰীয়া গোটেই এইটো নামটো ঠিকে আছে, এইটো ঐতিহাসিক নাম আছে, কিন্তু তাত বেছিকৈ ট্ৰাইবেল মানুহবিলাক আছে। তাত SCৰ মানে 10% এইটো SC নামত ৰিজাৰ্ভ কৰিছে। গতিকে SCৰ কাৰণে 20%, 30% থকা বহুত চিট আছে, তেওঁলোকে সেইটোও কৰিব পাৰিলেহেঁতেন। গতিকে এই বিষয়বিলাক ৰাইজৰ যিবিলাক অভিযোগ, মই ভাবোঁ ইলেকশ্যন কমিশ্যনে এইটো ভাল ধৰণে চোৱাটো ভাল। তেওঁলোকে অভিযোগ শুনিব অহাতেও তেওঁলোকে কিছুমান তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট মানে ক্ৰাইটেৰিয়া দিছে, যাৰ কাৰণে হয়তো বহুতেই লগ নাপাব। মই ভাবোঁ এই বিষয়টো যদিহে নিৰ্বাচন আয়োগে সোনকালে ঠিক নকৰে, এনেকুৱা ধৰণৰ যদি তেওঁলোকে কৰে স্বেচ্ছাচাৰীভাৱে, কিন্তু আহি থকা দিনলৈ এটা অশান্তিক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰিব লগা তাকে আমাৰ ফালৰ পৰা নিশ্চিতভাৱে জনোৱা দৰকাৰ। ইলেকশ্যন দেখিলে তাতে জিকাৰ সম্ভাৱনাটো আছে, ইয়াৰ কোনো সন্দেহেই নাই। আৰু কোকৰাঝাৰৰ প্ৰেক্ষাপটত আপোনালোকে দেখিছে যে ইয়াত এটা পক্ষত BPF, BJP বা UPPL থাকিব, ইয়াত কোনো সন্দেহ নাই। আৰু আদাৰ্ছত আমি থাকিম। গতিকে মই ভাবোঁ ইয়াত যিমানে দুৰ্ভিক্ষ হৈ যাব, সিমানে আচলতে ইলেকশ্যনটো বেছি ভাল হ'ব, কেম্পেইনটো ভাল হ'ব, আৰু ইলেকশ্যনত ৰাইজৰ অংশগ্ৰহণটো ভাল হ'ব। আৰু মই নিশ্চিত ভাবোঁ যে কোকৰাঝাৰ সমষ্টিৰ ৰাইজে মই যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া যি ধৰণৰ আমাৰ কমিউনিকেশ্যন আছে, তেওঁলোকো বিচাৰে যে নৱসেনা এটলিষ্ট কমচে কম যেতিয়ালৈকে BTC সম্পূৰ্ণ শান্তি নহয় বা এই পৰিস্থিতিটো আপুনি দেখিছে, ইয়াত মাটি বাৰী সমস্যাটো এতিয়া সমাধান হোৱা নাই। ইয়াত ভাষিক কথাখিনি বাৰে বাৰে এনেকুৱা ধৰণৰ উত্থাপিত, এতিয়াও কিছুমান ৰেডিকেল চেঞ্চৰ লোক আছে যিসকলে বেলেগ ভাষীবিলাকক তেনেকুৱা ধৰণে কৰে। আৰু সুবিধাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে এনেকুৱা ধৰণৰ বহু অভিযোগ আহিছে যে যিখিনি চৰকাৰে সুবিধা পাবলৈ বহুতে পোৱা নাই। গতিকে এইবিলাক ফালৰ পৰা, আৰু আপোনালোকে দেখিছে যে এইবাৰ ইলেকশ্যন, আমাৰ ইলেকশ্যনৰ এটা পাৰ্ট হ'ব। আমি কেৱল কোকৰাঝাৰ সমষ্টি নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এইবাৰ ইলেকশ্যন খেলিব গৈ আছোঁ। আৰু আপোনালোক এইখিনি খবৰ আমি দিবলৈ পাই সুখী হৈছোঁ যে কমচে কম আমি অসমৰ পৰা গৈ, এই BTCৰ পৰা গৈ, পঞ্জাৱৰ পৰা একেবাৰে কন্যাকুমাৰীলৈকে সকলো ঠাইতে গৈছোঁ। আৰু ৰাইজৰ যিখিনি আদৰ সাদৰ ধুনীয়া পাইছোঁ, কাৰণ তেওঁলোকেও ভাবে যে এনেকুৱা বহু লোক আছে যিসকলৰ কোনো ৰিপ্ৰেজেণ্ট নাই, বিভিন্ন জাতি জনে, বিশেষকৈ ST, SC, মাইনৰিটি আৰু তেনেকুৱা ধৰণৰ অতি বেকৱাৰ্ড যিবিলাক ক্লাছ আছে, তেওঁলোকৰ মাজত এনেকুৱা কোনো প্ৰতিনিধি নাই যিসকলে তেওঁলোকৰ সমস্যাবিলাক পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰে বা তেওঁলোকক বিশেষ সুবিধাখিনি দিব পাৰে। সেইকাৰণে আমি যিটো বিভিন্ন সৰু সৰু পাৰ্টিবিলাকৰ যিটো এলায়েন্স, সেই এলায়েন্স এটা কৰিছোঁ। ইয়াত 2টা এলায়েন্স, এটা হ'ল ইণ্ডিয়ান নেশ্যনেল পাৰ্টিজ ফ্ৰণ্ট আৰু এটা হ'ল আইডিয়া বুলি, ইণ্ডিয়ান ডেমক্ৰেটিক এলায়েন্স। সেই 2টা পাৰ্টিৰ লিডিঙত আমি আছোঁ। আৰু আহি থকা দিনত আমি যিমান সৰু বৰ 500-600 পাৰ্টি আছে, সকলো লগ লাগি এইটো MPত হওক, MLAত হওক, এনেকুৱা ধৰণে এটা ৰাজনৈতিক ইণ্টাৰফেয়াৰেঞ্চ এটা আমি কৰাৰ কাৰণে চলি আছে বস্তুটি। আৰু মই ভাবোঁ ইয়াত নিশ্চিতভাৱে আমি কোকৰাঝাৰৰ নিচিনা ছাকচেছ হ'ব পাৰিম। আৰু কোকৰাঝাৰৰ ৰাইজক মই এইখিনি এইকাৰণেই জনাইছোঁ যে আচলতে গোটেই ক্ৰেডিটটো ৰাইজৰ।
দুবাৰকে এজন মানুহক নিৰ্দলীয়ভাৱে MP জিকাটো ধেমালি কথা নাই। এই কথাটো কিন্তু আমাৰ বাহিৰৰ যিসকল লোক আছে তেওঁলোকে খুব গুৰুত্ব সহকাৰে তেওঁলোকে জানে আৰু তাৰ কাৰণে নৱসেনা তেওঁলোকে বেছিকে সন্মান কৰে। আপুনি প্ৰায় 300 ফুট তলৰ পৰা পকা খুঁজ আনিছে, তাত যদি আমাৰ ইয়াত কিল নহয়, ইয়াততো শিল বালি কোনো অভাৱে নাই, তাতো শিল বালিৰ অভাৱ আছে, মাত্ৰ চিমেণ্ট খিনি কৰিব লাগে। আৰু চিমেণ্টৰ কাৰণে চিমেণ্ট বনাওঁতেও ইয়াত দেখিব, যদি এটা প্লেনিং লৈ যদি চিমেণ্টটো বনাই ইয়াত, কাৰণ আমাৰ ফ্লাইছটো আছে যথেষ্ট, ইয়াত যথেষ্ট মেটেৰিয়েল আছে চিমেণ্টৰ কাৰণে, গতিকে আমাৰ সহজহে আচলতে। সেইকাৰণে মই ভাবো যে আমাৰ চৰকাৰখন যেন পিপুল ফ্ৰেণ্ডলি নহয়, এনেকুৱা এটা অৱস্থা যাৰ ভোগটো ব্ৰিটিছেও ভুগিব লগা হৈছে। আৰু কৰাপশ্যনৰ ক্ষেত্ৰত মই এটা কথা ক্লিয়াৰলি কওঁ, চিষ্টেমটো এনেকুৱা হৈছে যে ইয়াৰ আপুনি কাৰোবাক দখল কৰি লাভ নাই। অহা দিনত হয়তো পলিটিকেলি যদি আমি সক্ষম হ'ব, চিষ্টেমটো আমি চেঞ্জ কৰিব লাগিব। শ্ৰীৰামপুৰ গেটৰ কথা আপোনালোকে সকলোৱে জানে যে ইয়াত 2 দিন হয়তো বন্ধ হৈ 4 দিন আৰু আৰম্ভ হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰক লৈ সাধাৰণ ৰাইজৰ লগতে আমিও কিন্তু ইমান সন্তুষ্ট নহয়। আৰু মিডিল ক্লাছ প্ৰায় খতম হৈ গৈছে। আজি আপোনালোকে দেখিব যে সাংবাদিক বন্ধুৱেই হওক, আমাৰ সাধাৰণ মানুহখিনি হওক, মিডিল ক্লাছৰ হাতত এটা 5 পইচাও নাই। কিন্তু আদানী আম্বানী বা তেওঁলোকৰ অঙে মহিলাৰ হাতত কোটি কোটি টকা। আপুনি দেখিব একবাৰ ইডিএফ মাৰিলে একদম হিচাপত কোটি টকা ওলায়। তাৰমানে সাধাৰণ ৰাইজৰ পৰা কোটি পইচা হৈছে সিহঁতৰ মাজত বুজি গৈছে। গতিকে এই ধৰণৰ চৰকাৰ, এনেকুৱা চৰকাৰ কিন্তু চলাব নোৱাৰিব। আৰু হিমন্ত চাহাবৰ চৰকাৰটো তেনেকুৱা, তেওঁলোকে দেখিছে বহুত ক্ষেত্ৰত তেওঁলোকক পইচা দিয়া নাই, তেওঁলোকে বেছি দিব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ চৰকাৰ চলালে কিন্তু মই ভাবো অসমৰ ৰাইজৰ গতিটো ভাল নহ'ব, বেয়াই হ'ব। যে যিটো ইনফ্লেশ্যন বা যেনেকুৱা ধৰণে বাঢ়ি আছে, এইটো কোনো ভাল কথা নহয়। হয় মধ্যবিত্ত বা নিম্নবিত্ত যদি ইনকামটো হ'লহেঁতেন, যে আমি 1000 টকা কামাইছো, তাৰে 500 টকা খৰচ কৰাৰ অসুবিধা একো নাছিলে। কিন্তু যেতিয়া কামানিয়ে নাই, তেতিয়া ইয়াত মধ্যভোগীটো কোনো কাৰণে মানি লোৱা নাযায়। তেলৰ দেখিছে, তেলৰ কিমান খাৰুৱা তেলৰ কিমান ৰেট কমিছে, তাৰপিছতো হোৱা নাই। টোল গেটৰ পৰা আৰম্ভ কৰি তেওঁলোকে কালেকশ্যন ঠিকেই কৰিছে, কিন্তু সেইমতে ৰাইজে যিখিনি সুবিধা পাব লাগে সেইটো হোৱা নাই। গতিকে নিশ্চিতভাৱে যে এইবাৰ 24ত এখন নতুন চৰকাৰ বনাৰ কিন্তু খুবেই প্ৰয়োজন আছে। চাওক, ইয়াত ইপিপিএলক বিজেপিৰ প্ৰয়োজন আছে নে ডাঙৰ কথা নাই, কিন্তু বিজেপিক ইপিপিএলৰ প্ৰয়োজন আছে। অৰ্থাৎ আমাৰ বড়ো ৰাজনীতিটোক তেওঁলোকে যদি বিজেপি হাতত ৰাখিব নোৱাৰে, তেওঁলোকে জানে ইয়াৰ গোটেই অসমত ট্ৰাইবেলটো কণ্ট্ৰল কৰিব নাই। কাৰণ আজি ট্ৰাইবেল যিখন লিডাৰ আছে, তেওঁলোকে কি ভাবে নাজানো, কিন্তু হিমন্ত চাহাবে যি ভাবে, মোদীজী যি ভাবে, তেওঁলোকে সেইমতে কৰি আছে। গতিকে ইয়াত এওঁ থাকিব নে তেওঁ থাকিব এই কথাটো অহা নাই। বিজেপিৰ চুপাৰলেটিভ তেওঁলোকে চলিব নচলিব এইটো কথা আছে। আৰু বিজেপি এওঁলোকক কেনেকে থাপি তেওঁলোকৰ লগত ৰাখিব সেইটো ওপৰত নিৰ্ভৰ কৰিছে। মই ভাবো বিজেপি বৰ শক্তিশালী পাৰ্টি, তেওঁলোকৰ বহুত এনেকুৱা ধৰণৰ শাখা প্ৰশাখা কৌশল পলিটিক্স আছে। গতিকে যেনেকুৱা আমি হাগ্ৰাম মহিলা ডাঙৰীয়াক CBI TBI ভয় খুৱাই কেনে এটা হয়তো কণ্ট্ৰল কৰিব চাইছে। 2 দিন পিছত যেনেকুৱা ধৰণৰ দুৰ্নীতি অভিযোগ আহিছে ইজনৰ ওপৰত, কালি হয়তো একে হাতিয়াৰত তেওঁলোকৰ যোৱা তোমালোকে, কিন্তু কালি জেলত যাব লাগে। গতিকে জেলত যাবা নে বোলে আমাৰ লগত থাকিবা, অপশ্যন নিশ্চিতভাৱে শাসন কৰি থকাই ভাল। ঠিক আছে, যেনেকুৱা আপুনি মহাৰাষ্ট্ৰত দেখিছে, মই দেখি আচৰিত দেখিছো যে মই সুধো যে এওঁলোকে কেলে গ'ল, কৈছে এজনৰ হাততে কাৰোবাৰ হাতত 1 লাখ কোটি টকা আছে, 1 লাখ কৰোৰ, 1 লাখ টকা নহয়, কাৰোবাৰ হাতত 20,000 কৰোৰ আছে, আৰু চবৰে ঘটালা। কোনোবাই কৈছে 60-70 হাজাৰ কৰোৰলৈকে ঘটালা কৰিছে। তেওঁলোকে জেলত থকাতকে বিজেপিৰ লগত থাকি শাসনত থকাই ভাল বুলি ভাবো। মানে এই ইয়াতো একেই হ'ব, বেলেগ